Hello everyone, welcome to my YouTube channel. সকলোকে স্বাগতম জনাইছো মই প্ৰমোদ। আজি আমি এই ভিডিওটোত BA ফাৰ্ষ্ট সেমিষ্টাৰৰ পৰিচয়মূলক অৰ্থবিজ্ঞান অৰ্থাৎ ইকোনমিক্স প্ৰথম পাঠৰ অৰ্থনৈতিক সমস্যাৰ সাৰমৰ্ম বা মূল বিষয়বস্তুৰ সকলো কোৱেশ্চন এনসাৰ কৰিম। ভিডিওটো আৰম্ভ কৰাৰ আগতে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু বন্ধু-বান্ধৱী সকলক যিমান পাৰা ভিডিওটো শ্বেয়াৰ কৰি দিবা আৰু কোনটো সাবজেক্টৰ কোনটো চেপ্টাৰ ভিডিও লাগে তোমালোকে কমেন্ট কৰি জনাবা। Unit number 1 অৰ্থনৈতিক সমস্যাৰ মূল বিষয়বস্তু মেজৰ এণ্ড মাইনৰ কুৱেশ্যনছ এনসাৰ। এতিয়া কুৱেশ্যনছ নাম্বাৰ 1 অৰ্থশাস্ত্ৰৰ প্ৰধান সমস্যা কি কি? উত্তৰ অৰ্থশাস্ত্ৰৰ প্ৰধান সমস্যা হ'ল 1 নম্বৰতে অসীম অভাৱ আৰু 2 নম্বৰতে অভাৱ পূৰণৰ সীমিত উপকৰণ বা উপায়। নেক্সট কুৱেশ্যন নাম্বাৰ 2 মানুহৰ প্ৰধান অৰ্থনৈতিক সমস্যা কেইটা কি কি? উত্তৰ 1 নম্বৰতে সীমিত সম্পদৰ পূৰ্ণ আৰু উপযুক্ত ব্যৱহাৰ আৰু 2 নম্বৰতে এনে সীমিত সম্পদৰ যোগেদি অভাৱ পূৰণ কৰিবলৈ যাওঁতে অভাৱসমূহৰ গুৰুত্ব নিৰ্ধাৰণ। নেক্সট কুৱেশ্যন নাম্বাৰ 3 অৰ্থনৈতিক সমস্যা বুলিলে কি বুজা? উত্তৰ বিকল্প ব্যৱহাৰ থকা এনে সীমিত উপকৰণৰ বা উপায় সমূহ ভিত্তি কৰি মানুহৰ অসীম অভাৱ পূৰণ কৰিবলৈ যাওঁতে এজন ব্যক্তি অথবা ব্যক্তিগোটৰ সমষ্টি অথবা ৰাষ্ট্ৰীয় যি সমস্যাৰ সন্মুখীন হয় সেই সমস্যাই হৈছে অৰ্থনৈতিক সমস্যা। নেক্সট কুৱেশ্যন নাম্বাৰ 4 অৰ্থনৈতিক কাম্যতাৰ প্ৰাপ্তিৰ প্ৰধান চৰ্ত কি? উত্তৰ বিকল্প ব্যৱহাৰযোগ্য সীমিত সম্পদৰ মানুহৰ তিনিটা মুখ্য অৰ্থনৈতিক সমস্যা কোনবোৰ দ্ৰব্যৰ সামগ্ৰী আৰু সেৱা উৎপাদনৰ অৰ্থে সিহঁতক নিৰ্বাচন কৰা হ'ব, কোনো পদ্ধতি ব্যৱহাৰ কৰি বা কেনেকৈ উৎপাদকবোৰ ব্যৱহাৰ কৰা হ'ব আৰু সেইবোৰ ব্যৱহাৰ সমাজত বাস কৰা মানুহৰ অৰ্থনৈতিক উন্নয়নৰ বা জীৱন নিৰ্বাহৰ মানদণ্ড কেনেকৈ সৰ্বাধিক হ'ব তাৰে অৰ্থে প্ৰতি প্ৰয়োজনীয়তা বিষয় হৈছে দুৰ্লভ অৰ্থনৈতিক উৎপাদন ব্যৱহাৰ ক্ষেত্ৰত কাম্যতাৰ প্ৰাপ্তি। নেক্সট কুৱেশ্যন নাম্বাৰ 5 মানুহৰ দুটা প্ৰধান অৰ্থনৈতিক সমস্যাৰ উল্লেখ কৰা। উত্তৰ সভ্যতাৰ ক্ৰমবিকাশ আৰু জনসংখ্যাৰ বিস্ফোৰণৰ কালক্ৰমত মানৱ জাতিৰ সন্মুখত দুটা প্ৰধান সমস্যাৰ সৃষ্টি কৰিলে। ইয়াৰে এটা হৈছে অসীম অভাৱ আৰু আনটো হৈছে অভাৱ পূৰণৰ সীমিত উপকৰণৰ বা উপায়। নেক্সট কুৱেশ্যন নাম্বাৰ 6 সুযোগ ব্যয় কি এটা উদাহৰণ ব্যাখ্যা কৰা। উত্তৰ এটা দ্ৰব্যৰ এক নিৰ্দিষ্ট পৰিমাণ অতিৰিক্ত গোট উৎপাদনৰ ফলত আনটো দ্ৰব্যৰ উৎপাদন যি পৰিণামে হ্ৰাসযোগ হয় তাকেই সুযোগ ব্যয় বুলি কোৱা হয়। নেক্সট কুৱেশ্যন নাম্বাৰ 7 অৰ্থবিজ্ঞানৰ পিতৃ কোন? উত্তৰ এডাম স্মিথ। নেক্সট কুৱেশ্যন নাম্বাৰ 8 দ্ৰব্যৰ সংজ্ঞা দিয়া। উত্তৰ যিবোৰ স্পৰ্শযোগ্য আৰু দৃশ্যমান সেইবোৰকে দ্ৰব্য বোলে। নেক্সট কুৱেশ্যন নাম্বাৰ 10 দুবিধ সামগ্ৰীৰ নাম লিখা যিবোৰ যোগান স্থিতিস্থাপকতা কম। উত্তৰ গাখীৰ আৰু মাছ। নেক্সট কুৱেশ্যন নাম্বাৰ 11 চাহিদা কি? উত্তৰ ক্ৰয় ক্ষমতা বা সম্পদৰ দ্বাৰা সমৰ্থিত ভাৱেই হ'ল চাহিদা।